চকু দুটা মাজে মাজে কিবা বেলটি বেলটি নমস্কাৰ আশা কৰোঁ আপোনালোক সকলোটি ভালে আছে আজি আপোনালোকলৈ লৈ আহিছোঁ এটা প্ৰেম কাহিনী এডিটৰটো শেষ কৰি দিব লগাইছ কি তোক মই কোনটো ক্লিপ লগাবলৈ ক'লোঁ এই ভাটৌ দুটা কি হ'ল ভাটৌ দুটা কি মই ভাল পাওঁ মুখত সপা দি পিনে কিডনেপ কৰি লৈ গ'ল কেছটো মানে মই একেবাৰে বুজিব পৰা নাই বুজিছা নাই মানে ইহঁতৰ কথা কাণ্ডবোৰ দেখি একেবাৰে শক্তিহীন আৰু ভাষাহীন হৈ কৈছোঁ নহয় মই কি ক'ম আৰু একো নকয় তোমাৰ পক্ষত তেতিয়া আৰু তোমাৰ পক্ষত ঋতুল নাই কাৰণ তুমি ঋতুল আয়ো দেহি কুফা লাগিলে অ' কুফা ভক্তিহীন ভাষাহীন বনাই পেলাইছা 1 মিনিটতে ভাল পোৱা কাজি কলংকিত কৰিলা কোনে বনালে মোক ভাষাহীন নাপায় অ' বাবা নাপায় নাখান্দিবাচোন এনেকৈ ইমান ডাঙৰতে পেন থাকে নেকি হা পেনাই নাথাকিবা দেই একেবাৰে দুধদানী হেৰুৱা কেঁচুৱাটোৰ গোটেই একেবাৰে পেনাই আছা মুখৰ পৰা লেলাওতে তেনে ওলাই গৈছেগৈ আৰু দেই মানে ইয়াত পৰিছে আহি পেলাই গম চোৱা এইবোৰ জীৱনত হৈয়ে থাকে মই তোমাক ডাঙৰ নহয় জানো মই তোমাক ডাঙৰ নহয় জানো মোৰ কথা শুনিবা চোৱা তুমি বহুত ছোৱালী পাবা তোমাৰ নিচিনা এটা ল'ৰাক তাই যে পাইছিলে সেইটোহে পাইছিলি ৰে জ্যোতিস্মিতা পাইছিলি মোক জগ দিয়া এই যোৱাজন গুচি যাবলৈ দিয়া এই ছোৱালীৰ কি অভাৱ হৈছে তুমি পাবাই নহয় তুমি বহুত পাবা আৰু চোৱা এইবোৰ জীৱনত অহা যোৱা চলিয়ে থাকে এনে কেইবাৰ তাই অহা যোৱা কৰিলে ছোৱালীজনী জানি বুজি 4বাৰকৈ আহিছে চাৰিবাৰ এইবোৰ মানে অহা যোৱা চলিয়ে থাকে বুজিছানে নাই মানে এনেই আগতে হৈ মানে জ্ঞানীজনে প্ৰেমক ৰোগ বুলি নকয় নহয় এনেই নকয় প্ৰেম আচলতে ৰোগ এটা বেমাৰ মানে এইটো বেমাৰৰ লক্ষণটো বেলেগৰ গাত বেলেগ ধৰণে প্ৰকাশ পায় ধৰা তোমাৰ গাত বেলেগ ধৰণে প্ৰকাশ পাব মোৰ গাত বেলেগ ধৰণে প্ৰকাশ পাব তাইৰ গাত বেলেগ ধৰণে প্ৰকাশ পায় এই কিছুমানৰ সেই যে এই ৰাতি টোপনি নাহে অনিদ্ৰা ইনচমিনিয়া টাইপৰ বেমাৰৰ লক্ষণ প্ৰকাশ পায় কিছুমানৰ এই বুকু ধপ কৰে হাত ভৰি কঁপাই নাৰ্ভৰ একেবাৰে হাত ভৰি কঁপি থাকে নাৰ্ভৰ লক্ষণ প্ৰকাশ পায় আৰু কিছুমানৰ মানে খুটুক অহা যোৱা চলি থাকে ডায়েৰিয়া টাইপৰ লক্ষণ এই গাত ডায়েৰিয়া টাইপৰ প্ৰকাশ পাইছে আহিব 5বাৰ কি 4বাৰ 5বাৰ 10বাৰ 20বাৰ হ'ব হৈ থাকিব পাৰে তুমি খালি মনটো ডাঠ কৰিলে গোটেইখন চব চিজিল হৈছিলোঁ মই যুঁজিছিলোঁ মৃত্যুলৈও ভয় কৰা নাছিলে এইটো তুমি পইণ্টৰ কথা ক'লা আমি যুঁজিব লাগিব আমাৰ যুঁজ আমাৰ তেজত আছে আমি জাতিৰ কাৰণে যুঁজিব লাগিব আমি মাটিৰ কাৰণে যুঁজিব লাগিব আমি ভাষাৰ কাৰণে যুঁজিব লাগিব আমি ষ্টুডিঅ'ৰ মজিয়াত টক শ্বপ আদি যুঁজিব লাগিব আমি ছ'চিয়েল মিডিয়াত যুঁজিব লাগিব কিন্তু এইখন যুঁজ কিন্তু মেইন দেই আমি ভাত কাপোৰ কানি কম্বল সকলোৰ কাৰণে যুঁজিব লাগিব কিন্তু সকলো যুঁজতকৈ এইখন যুঁজ মেইন আমি প্ৰেমৰ যুঁজখনত কিন্তু আমি একদম পূৰা মাঘৰ বিহুৰ গুণামতুৰ নিচিনাকৈ শিং ধৰাই হাফলুটোত শিং ধৰাই ৰেডি থাকিব লাগিব যুঁজিব লাগিব একো নকয় তোমাৰ পক্ষত তেতিয়া আৰু তোমাৰ পক্ষত ঋতুল নাই मुंह से सुपारी निकाल के बात कर रहे बाबा জীৱন দি দিব তোৰ কাৰণে হাঁহি মুখে পাইছিলি ল'ৰা এটা নাপায় অলপ শান্ত হোৱাচোন তোমাৰ এইখিনি বৰ ধুনীয়া হৈছে দেই বৰ সুন্দৰ হৈছে কিন্তু তুমি এটা কাম কৰিবাচোন এই বেকগ্ৰাউণ্ড মিউজিকটো অলপ চাবাচোন বেকগ্ৰাউণ্ড মিউজিকটো মানে বৰ ভাল হোৱা নাই তাত পাৰিলে বাঁহী এটা এড কৰি দিবা নাইবা তুমি এটা হাৰ্মিং দি দিবা হাৰ্মিং টাইপৰ কিবা দিলে মানে একদম হেৰিলৈকে সি পাই যাব একেবাৰে দেই কিন্তু সিহঁতৰ স্ক্ৰিপ্ট ইমান ধুনীয়া হোৱা নাই
ভাল হওক বুলি মই তোমাৰ বেকগ্ৰাউণ্ড মিউজিকটোৰ কথা কৈছোঁ। এইটো বেয়া হৈছে মানে বেয়া হৈছে আৰু সেইটো অলপ ভাল বাঢ়িছে কিবা এটা দিলে বেছি ধুনীয়া হয়। তুমি সেই স্ক্ৰিপ্টৰ কথা কৈ দিলা, কি স্ক্ৰিপ্ট ভাল হোৱা নাই, কি ধুনীয়া। তুমি জানানে মই অল আছামৰ কেইবাৰ বেষ্ট স্ক্ৰিপ্ট ৰাইটাৰ পাই থৈছোঁ, তুমি জানা তুমি জানা বেকগ্ৰাউণ্ড মিউজিকটো ছ'চিয়েল মিডিয়াত যে তোমালোকৰ কাহিনীটো একেবাৰে তেনে খলকনি তুলি আছা, ৰাইজেনো তাৰ ওপৰত কি নেওচা দিছে? নহয় মতামত দিছে, মতামত এই নেওচাটো মানে নেওচা নিদিয়ে ৰাইজে ভাল। গতিকে ৰাইজৰ দুটামান মতামত আমি শুনি লওঁ, আৰু মতামতটো শুনি পিছে মোৰ গাত দুখ নাই দেই, ৰাইজৰ মুখ কোনেনো সোপা দিব ঠিক আছে, আমি শুনি লওঁ দেই। মিউজিকটো বেলেগ এটা লগাব লাগিছিল, এইটোত ইম'শ্যনটো জগাব পৰা নাই। দেখিলা, মই কৈছিলোঁ নহয় বেকগ্ৰাউণ্ড মিউজিকটো ভাল হোৱা নাই তোমাৰ, নাই হোৱা ভাল হ'ব, চবেই কৈছে নহয়, ক'লেই বেকগ্ৰাউণ্ড মিউজিকটোৰ কথা। আৰু শুনিবা ৰ'বা, চকু দুটা মাজে মাজে কিবা বেল্টি খাই যায়চোন তাৰ অভ্যাসৰ কথা, চকুটো বেল্টি খুৱাই নিদিবা, বেয়া লাগে আচলতে। লেল ফেন ওলে গেছি ভক্তিহীন ভাষাহীনৰ, ইছৰাম লেল ফেনটো কি বস্তু? লেলাটো ওলাই গৈছে তোমাৰ, এইটো কিন্তু নেচাৰেল ফুটি উঠিছে দেই, একদম পূৰা নেচাৰেল হৈছে, এইটো নেচাৰেল হৈছে, ভাল লাগিছে। তাৰপিছত তই ব্ৰাছ কৰা নাই ৰে, নাই কৰা নেকি ব্ৰাছ? ব্ৰাছ চাছ কৰিব লাগে, সদায় কৰিবা দেই, সদায় এইবোৰ দাঁতৰ বৰ ডাঙৰ কথা। ঢকা নিদিবি বুলি মূৰত ধৰি প্ৰতিজ্ঞা কৰিছিল নহয়, এতিয়া ঢকৰাটোৰ দাঁত চা, কবিতাটো গুটকাৰ ফেনে ফটকাৰে ভাল আবৃত্তি কৰি পেলালি। দাঁত চাওঁ, বাৰাপুতি যে তোমাৰ দাঁতৰ কথা কৈছে, চাওঁ দাঁত চাওঁ, আৰু ঢকৰাটো বুলি বেয়া নাপাবা দেই, ৰাইজৰ কথা, ৰাইজৰ মুখত কোনে সোপা দিব হয় নাই, ৰাইজে কয় ইমান দুখ সহিব পৰা নাই যিটো ধতুৰা গুটি খাই, নাই ধতুৰা গুটি নাখাবা দেই, একদম নিচা নকৰিবা দেই, এইবিলাক থাকেই। পিছে আৰু এটা কথা কৈছিলে, এই কমেণ্ট কৰোঁতে আপোনালোকে অসমীয়া ভাষাটো লিখোঁতে অলপ চাব, এই ধতুৰা লিখিছে, ধতুৰাটো ধৰ ওপৰত চন্দ্ৰবিন্দু থাকিব লাগে, আৰু গছিজা লিখিছে, গছিজা নহয় আচলতে গুচিজা। ভাষাটো কিন্তু এইবোৰ লিখিছে, বৰ ভাল কাম কৰিছে, কিন্তু এটা ভাষাটোৰ প্ৰতি অলপ মনোযোগ দিব দেই, সকলোকে ধন্যবাদ, সকলো ভালে থাকক। আপোনালোকক খালি এটা অনুৰোধ থাকিলে যে আপোনালোকে যেতিয়া কমেণ্ট কৰে, যেতিয়া অসমীয়াত টাইপ কৰে, আপুনি ইংৰাজী লিখোঁতে যেনেহ'লে আপুনি এটা ৱৰ্ড ভুল কৰিলে নিজৰে কিবা বেয়া লাগে, তেনেহ'লে অসমীয়াও বানান লিখোঁতেও আপোনালোকে শুদ্ধকৈ লিখিবলৈ যত্ন কৰিব। আৰু প্ৰত্যেকেই এখন অভিধান ৰখাটো খুব বেছি জৰুৰী আচলতে, আৰু একো ডাঙৰ কথা নহয়। ময়ো ধৰক মোৰো বহুত বেছি ভুল হৈছিলে আগতে, এতিয়াও বহুত কম ভুল হয়, তথাপিতো ভুল হয়। গতিকে আপোনালোকে ভাষাটোৰ প্ৰতি খুব বেছি গুৰুত্ব দিব। সকলো ভালে থাকক, এনেকৈ হাঁহি ফূৰ্তিৰ মাজত কেতিয়াবা আকৌ আহিম। সকলোকে ধন্যবাদ।